প্ৰিয় বন্ধুসকল, জ্ঞান দৰ্শনলৈ আপোনাক স্বাগতম জনাইছোঁ। শিক্ষাৰ লগত জড়িত বিভিন্ন তথ্য পাই থাকিবলৈ চাই থাকিব জ্ঞান দৰ্শন। জ্ঞান দৰ্শনৰ আজিৰ সংখ্যাত আমি অসমীয়া আৰ্হি প্ৰশ্নপত্ৰৰ 6ষ্ঠ খণ্ডটি আলোচনা কৰিম। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নং প্ৰশ্ন। ৰজনীকান্ত বৰদলৈৰ নিৰ্মল ভকত প্ৰকাশিত হৈছিল আবাহন অসম প্ৰদীপিকা জোনাকী বাঁহী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, অসম প্ৰদীপিকা। ২ নং প্ৰশ্ন। মামণি ৰয়ছম গোস্বামীয়ে অধ্যাপনা কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ, দিল্লী বিশ্ববিদ্যালয়। ৩ নং প্ৰশ্ন। লক্ষ্মীনন্দন বৰাই সাহিত্য একাডেমী লাভ কৰিছিল পাতাল ভৈৰৱী, কায়কল্প, জাকিৰ নাহিকেও পাম, পাখি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক, পাতাল ভৈৰৱী। ৪ নং প্ৰশ্ন। সাহিত্য বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা। মামণি ৰয়ছম গোস্বামী, নিৰ্মলপ্ৰভা বৰদলৈ, নলিনীবালা দেৱী, নিৰুপমা বৰগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, নিৰ্মলপ্ৰভা বৰদলৈ। ৫ নং প্ৰশ্ন। পাটমুগী গল্পৰ গল্পকাৰ কোন? লক্ষ্মীনাথ বেজবৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, লক্ষ্মীনন্দন বৰা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক, লক্ষ্মীনাথ বেজবৰুৱা। ৬ নং প্ৰশ্ন। মামণি ৰয়ছম গোস্বামীৰ ঈশ্বৰী জখমী যাত্ৰী গ্ৰন্থৰ পটভূমি আমৰঙা সত্ৰ, বৃন্দাবন, ৰায়বেৰেলী, ইউৰোপ ভ্ৰমণ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ, ইউৰোপ ভ্ৰমণ। ৭ নং প্ৰশ্ন। নিৰ্মলপ্ৰভা বৰদলৈয়ে শিশু সাহিত্যৰ ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰা গ্ৰন্থখনৰ নাম কি? বন ফৰিঙৰ ৰং, দিনৰ পাছত দিন, সুদীৰ্ঘ দিন আৰু ঋতু, চিল চিল চিলা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ, চিল চিল চিলা। ৮ নং প্ৰশ্ন। ভোলাই শৰ্মা ছদ্মনাম আছিল ৰজনীকান্ত বৰদলৈ, ভৱেন্দ্ৰনাথ শইকীয়া, আব্দুল মালিক, মহিম বৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক, ৰজনীকান্ত বৰদলৈ। ৯ নং প্ৰশ্ন। ৰঙা জিঞাৰ কবি কোন? আব্দুল মালিক, মহিম বৰা, নিৰ্মলপ্ৰভা বৰদলৈ, হীৰাণ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, মহিম বৰা। ১০ নং প্ৰশ্ন। ঈশান শিক্ষাবৃত্তি লাভ কৰা প্ৰথম অসমীয়া আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বেৰিঞ্চি কুমাৰ বৰুৱা, মামণি ৰয়ছম গোস্বামী, নিৰ্মলপ্ৰভা বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, বেৰিঞ্চি কুমাৰ বৰুৱা। ১১ নং প্ৰশ্ন। লক্ষ্মীনন্দন বৰাই গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল জোনাকী যুগত, আবাহন যুগত, ৰামধেনু যুগত, অৰুণোদয় যুগত। ইয়াৰ শুদ্ধ উত্তৰ হ'ল গ, ৰামধেনু যুগত। ১২ নং প্ৰশ্ন। অতুল চন্দ্ৰ হাজৰিকাই সাহিত্য একাডেমী কোন গ্ৰন্থৰ বাবে লাভ কৰিছিল? টিকেন্দ্ৰজিৎ, মঞ্চলেখা, নৰকাসুৰ, মাৰ্জিয়ানা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, মঞ্চলেখা। ১৩ নং প্ৰশ্ন। অৰুণ শৰ্মাই প্ৰা-ফিউচাৰ বাৰ্লিন কমেণ্ডেশ্যন চাৰ্টিফিকেট লাভ কৰা ডকুমেণ্টৰীখনৰ নাম কি? অল বাৰ্ডছ টু ব্লুম, কশ্যন, ডেঞ্জাৰ এহেড, অল লিভছ টু স্মাইল, কুকুৰনেচীয়া মানুহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ, অল লিভছ টু স্মাইল। ১৪ নং প্ৰশ্ন। শংকৰদেৱক ভাগৱতখন কোনে দিছিল? জগদীশ মিশ্ৰ, গংগাধৰ কায়স্থ, মাধৱদেৱ, মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে জগদীশ মিশ্ৰ। ১৫ নং প্ৰশ্ন। শংকৰদেৱৰ জীৱনৰ ওপৰত আধাৰিত আব্দুল মালিকৰ উপন্যাসখনৰ নাম কি? প্ৰেম অমৃতৰ নদী, ধন্য নৰ তনুভাল, সুৰুযমুখীৰ স্বপ্ন, অঘৰী আত্মাৰ কাহিনী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, ধন্য নৰ তনুভাল। ১৬ নং প্ৰশ্ন। ভৱেন্দ্ৰনাথ শইকীয়াৰ হিন্দী চিনেমাখনৰ নাম কি? কালসন্ধ্যা, আৱৰ্তন, সন্ধ্যাৰাগ, অগ্নিস্নান। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক, কালসন্ধ্যা। ১৭ নং প্ৰশ্ন। অসম কেশৰী নামে খ্যাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, সৌৰভ কুমাৰ চলিহা, অম্বিকাগিৰি ৰায়চৌধুৰী, বিৰিঞ্চি কুমাৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ, অম্বিকাগিৰি ৰায়চৌধুৰী।
18 নং প্ৰশ্ন লাভ ইন দ্য টাইম অফ ইনচাৰ্জেঞ্চি নামেৰে অনুবাদ কৰা মূল গ্ৰন্থখনৰ নাম কি? মৃত্যুঞ্জয় আই য়াৰুইংগম প্ৰতিপদ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ য়াৰুইংগম। 19 নং প্ৰশ্ন অতুল চন্দ্ৰ হাজৰিকাই বাঁহীত কি নামেৰে কবিতা লিখিছিল? অজগৰ, ভোলাই শৰ্মা, বীণা বৰুৱা, চিত্ৰ দাস। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ চিত্ৰ দাস। 20 নং প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশুৰ বাবে লিখা কবিতা হ'ল মৰমৰ দেউতা, কম্পুৰ সপোন, সুৱদী মাত, তেজীমলা আৰু চেণ্ডেৰেলা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ কম্পুৰ সপোন। বন্ধুসকল আজিলৈ ইমানেই। ভিডিঅ'টোৱে যদি আপোনাক উপকৃত কৰিছে তেন্তে লাইক কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।